আজি দেওবৰীয়া অনুগল্প শিতানত মই আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই এই গোটৰে এগৰাকী জনপ্ৰিয় অনুগল্পকাৰ মণিকা দেৱীৰ দ্বিতীয় অনুগল্প লৈ আহিছোঁ। তেখেতৰ প্ৰথমটো অনুগল্প অলপ ভিন্নধৰ্মী, যাৰ বাবে হয়তো মই বাছনি কৰিব লগা হৈছে। ৰহস্যখন এটা বাৰ্তা যেন কঢ়িয়াই আনিছে অনুগল্পটিৰ মাজেৰে। আহকচোন আমি ৰসসাধন কৰিবলৈ চেষ্টা কৰোঁ এই গল্পটিৰ মাজেৰে। প্ৰমাণ। হেৰি, ৰ'ব, আৰু আগলৈ নাযাব। ঠাইডোখৰ বৰ এটা ভাল নহয়। হঠাৎ পিছপিনৰ পৰা কোনোবাই বাধা দিয়াত ঘূৰি চাই দেখিলোঁ মুখত হাঁহি এটা লৈ ডেকা এজন। অ', হয় নেকি? কিন্তু আৰু অলপমান আগলৈ গ'লে হয়তো সৌ পাহাৰৰ বুকুত সূৰ্যাস্তৰ দৃশ্যটো বেছি ভালকৈ দেখা পাম। পিছে এইটো ছুইচাইড পইণ্ট বুলিহে বেছি বিখ্যাত। ইয়াতে এতিয়ালৈ বহুকেইজনে আত্মহত্যা কৰিছে। এইবোৰ মুখৰোচক কাহিনী। মিছাকৈ মানুহক ভয় খুৱাবলৈ চলি আহিছে। মোৰ হাতত পিছে প্ৰমাণ আছে, চাব নেকি? হা? কি প্ৰমাণ? মানে কেনেকুৱা প্ৰমাণ? ৰ'ব, দেখুৱাইছোঁ। মই কিবা তলকিব পৰাৰ আগতেই ৰহস্যময় হাঁহি এটা মাৰি সি ওখ টিলাটোৰ পৰা তললৈ জঁপিয়াই দিলে। বিস্ফোৰিত নেত্ৰে তললৈ চালোঁ। মুকলি উপত্যকাটোত একো চিনমোকাম নাইচোন। এইবাৰ আহিছোঁ তেখেতৰ দ্বিতীয়টি অনুগল্পলৈ। দ্বিতীয়টি অনুগল্পৰ নাম সংগী। এই অনুগল্পটো একেবাৰে সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি হয়তো গল্পকাৰে বনাইছে, যিটো বাস্তৱত ঘটি থকা দেখিবলৈ পোৱা যায়। হয়তো কাৰোবাৰ জীৱনত একেবাৰে ৰজিতা খাই গৈছে। পুৰুষ আৰু নাৰী এজন আনজনৰ বাবে পৰিপূৰক এই জীৱন যাত্ৰাত। আহকচোন আমি গল্পটিৰ মাজলৈ যাওঁ। সংগী। চুলিত কি ঘঁহা তুমি? ইমান ধুনীয়া গোন্ধ। পাগল হৈ যাম দেই মই। ধেইত দুষ্টটো। খিলখিলাই হাঁহিছিল মাথোতাই। তাই কঁকাললৈকে বৈ পৰা সৰ্পিল চুলিকোছাৰ সঁচাকৈয়ে প্ৰেমত পৰিছিল সি। সময় সলনি হ'ল। তাই তাৰ প্ৰেমিকাৰ পৰা পত্নী হোৱাও বহু বছৰ হ'ল সি। সলনি নহ'ল মাথো সি। একেবাৰে ঘূৰাই দিয়া। কেমোথেৰাপি লৈ মূৰত স্কাৰ্ফ মাৰি থকা মানুহজনীক সংগ দিবলৈকেহে নিজৰ ডালুখনো উদং কৰি পেলালে। ধন্যবাদ মণিকা দেৱী।